हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। मैं आज आपनालोকক লৈ যাব বিচাৰিছো মোৰ বাৰীখনলৈ। সো মোৰ বাৰীখনত মই কেনেদৰে ভোট জলকীয়া লগাইছো সেইখিনি আপোনালোকক মই দেখুৱাব বিচাৰিছো আৰু কেনেদৰে ভোট জলকীয়া লগালে কেনেদৰে ফল পায় আৰু কেনেদৰে লগাব লাগে নালাগে সকলোখিনি মই বিৱৰি জনাইছো মোৰ ভিডিঅ'টোত। সো আপোনালোকে চাই যাওক। তেন্তে দেৰি নকৰি লেটস গো মোৰ বাৰীখনলৈ। এই ভোট জলকীয়া গছবোৰ দেখিছে কি ধুনীয়া হৈছে আৰু এই ভোট জলকীয়া গছবোৰৰ মই এয়া দেখিছে বস্তাত লগাইছো। বস্তাত দিলে ভাল আৰু অকণ পোক ধৰিছে। এই পোকবোৰ মই কি কৰিম জানেনে? মই অন্য একো মেডিচিন নামাৰো ইয়াতে। ফুটছাই যিটো আমি জ্বলা সাৰ সেই সাৰটো ছটিয়াই দিলে পোকবোৰ মৰি যায় আৰু তেতিয়া গছজোপা অপকাৰ নহয়। আৰু যেতিয়া লাগিব ভোট জলকীয়াখিনি নেক্সট টাইমত মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাম। এতিয়া জাষ্ট গছ কেইজোপা দেখুৱালো আৰু এইজোপা আগৰ ভোট জলকীয়া আছিলে, মই কলম কৰি দিছিলোঁ সেইকাৰণে ই সোনকালে লাগিলে। পুৰা লাগি আছে এইটো এটা ভোট জলকীয়া। এইফালে ইয়া কেঁচা কেঁচা লাগি আছে, এইফালে ইয়া দেখিছে লাগি আছে, কলি পেলাইছে। পুৰা বস্তাত লগাই থৈ দিছোঁ আৰু দেখিছে জাতিলাও পুলি আকৌ লগাইছোঁ মই। জাতিলাও আৰু পানী নপৰা জেগাত পিয়ালি কিনাৰত লগাইছোঁ আৰু দেখিছে মই সাৰ হিচাপে কি দিছোঁ এইবোৰ আলু বাকলি, পিঁয়াজৰ বাকলি, এনেদৰে মই শাক পাচলিৰ বাকলিবোৰ চব্জিৰ গুৰিত দি দিওঁ। তেতিয়া গছজোপাও ধুনীয়া হয়, পোকো নালাগে আৰু গুটিও বহুত লাগে। এনেদৰে দি দিওঁ। আৰু এইফালে দেখিছে এয়া মালিটোৱে মোৰ ভাতকেৰেলা ছিঙিছে। ভাতকেৰেলাখিনি হৈ গৈছে ছিঙিবলৈ। আৰু আনফালে এয়া জলকীয়া গুড়িবিলাক অলপ খুচৰি দিছে, খুচৰি তাতে দিব গোবৰ। সো তেতিয়া খুব ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিব গোবৰ দিলে মানে। এতিয়া আৰম্ভণিখিনি দেখুৱাইছোঁ। যেতিয়া লাগিব তেতিয়া আপোনালোকক এটা সুন্দৰ ভিডিঅ' কৰি দেখুৱাম। এয়া চাব কেনেকৈ প্ৰতিপাল কৰা হৈছে। জলকীয়া পুলিখিনি খুব ধুনীয়াকৈ এনেকৈ খুচৰি গোবৰ দি আৰু শেষত মই আপোনালোকক মোৰ বাৰীৰ মধুৰি গছজোপা দেখুৱালোঁ। এয়া দেখিছে ইমান ধুনীয়া হৈছে মোৰ মধুৰি গছজোপা আৰু এই গছজোপাতে ইমান অসংখ্য ফল লাগিছে আৰু খুব টেষ্টি হয় খাবলৈ মধুৰিজোপা। সো চাব দেই কিমানখিনি মধুৰি মানে ছিঙিলোঁ মই। আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব সুন্দৰ। সো আজিলৈ ইমানতে সামৰিলোঁ।